আপোনালোকে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এপ্ৰিলৰ 15 তাৰিখ শুক্ৰবাৰ আৰু সকলোকে বহাগৰ বিহুৰ আন্তৰিক ওলগ জনাই আজি ব্লগটো মই আৰম্ভ কৰিছোঁ। বৰ্তমান সময় হৈছে ৰাতিপুৱা 10টা বাজিছে। মই গা পা ধুই আহিলোঁ। আজি ভাবিছিলোঁ মেখেলা চাদৰ এযোৰ পিন্ধোঁ বুলি, কিন্তু মোৰ চব মেখেলা চাদৰ মই ঘৰত ওদালগুৰি ঘৰত থৈ আহিলোঁ, কাৰণ আহোঁতে আমাৰ কাপোৰ বহুত বেছি হৈ গ'ল। গাড়ীত চুনুহঁতৰ সৈতে গাড়ীত আনিবলৈ দিগদাৰ হ'ল, সেইকাৰণে মই গোটেই মেখেলা চাদৰৰ বেগটো তাতে থৈ আহিলোঁ। সেইকাৰণে আজি মেখেলা চাদৰ নিপিন্ধিলোঁ আৰু এনেকেই একদম ঘৰুৱা ড্ৰেছত সদায় পিন্ধি থকাৰ নিচিনাকৈ। আৰু এতিয়া সেইফালে আমাৰ বীৰ শুই আছে, সেইকাৰণে মই অলপ মনে মনে কথা পাতিছোঁ। আমি খোৱা বোৱা একো কৰাই নাই, ৰাতিপুৱা চাহ খালোঁ অকল। এতিয়া মই গা ধুই আহিলোঁ, গা ধুই অলপ পূজা চূজা কৰি ল'লোঁ। তাৰপিছতে দিনুৱে গা ধুই আছে। আৰু এইবাৰ যিহেতু আমাৰ মনৰ প্ৰথম বিহু, সেইকাৰণে ভাবিছোঁ এতিয়া অলপ পাছত তাক লৈ আমি বজাৰলৈ ওলাই যাম। মানে তাক এনেই নতুন কাপোৰ দিয়া হ'ল, কিন্তু আজি বিহু বুলি অকণমান ওলাই গৈ কিবা কিবি কিনি দিম বুলি ভাবিছোঁ। আৰুনো কি কৰিম, ইয়াতো বিশেষ আমাৰ মানুহ চানুহ তেনেকৈ নাই। ঘৰৰ নিচিনা নালাগে, মনটো বেয়া লাগি থাকে। সেইটো কাৰণে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ, মনটো অকণমান ভাল লাগিব। আৰু তাৰো প্ৰথম বিহু যেতিয়া অকণমান কিবা এটা এনেকেই অলপ সদায় মানে গতানুগতিক লাইফতকৈ অকণমান বেলেগ কিবা এটা কৰোঁ বুলি ভাবিছোঁ। চাওঁ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম। আৰু এইবাৰ প্ৰথম বিহু বুলি আমাৰ ঘৰত এটা পিঠাও নাই। যোৱা বছৰ মই অলপ পিঠা চিঠা কিবা বনাইছিলোঁ, কিন্তু এইবাৰ আমাৰ বীৰৰ সৈতে অকণমান অসুবিধা হ'ল মোৰ কিবা কিবি যা যোগাৰ কৰিবৰ কাৰণে, সেইকাৰণে একোৱেই নাই। নহ'লে আহক আজিৰ দিনটো এনেকৈয়ে আৰম্ভ কৰোঁ। এইয়া গা পা ধুই আমাৰ মনৰ একদম বিহুৰ ড্ৰেছত মনৰ গামোচাখন দেখুৱাই দিয়ে। এইফালে ধুতি, তলত ধুতি, ওপৰত মূৰত গামোচা, মূৰত পাগুৰি। এতিয়া মনৰ ফটো মাৰিম। মনৰ দেখুৱাই দিয়া ধুনীয়াকৈ। বজাৰ যাবলৈ ওলাই আহিছোঁ, অলপ মনক ফুৰাই আনোগৈ কোকৰাঝাৰ টাউনত। আৰু হাতত দেখিছেনে এইবিলাক একদম হাগিছ, তাৰপিছতে এইটো ৱাইপছ, পলিথিন চলিথিন নাপালোঁ, হাততে লৈ আহিছোঁ। এনেই গাড়ীত চিটতে থৈ দিম আৰু। আজি বতৰটো অলপ ভাল, ৰ'দ ওলাইছে। আৰু এইয়া মোৰ ড্ৰেছ, আমাৰ মনৰ আৰু মাকৰ ড্ৰেছ। দিনুৱে দৰ্জাত তলা লগাই আছে, আমি বাহিৰত ৰৈ আছোঁ। মনৰ সেইবিলাক নাখাবা, শুন মনৰ নাখাবা দেহা। থাকিব মানে কি হৈছে, খুব ফূৰ্তি লাগিছে। মানে বিহু বজাৰ কৰিবলৈ যোৱা কি? থাকিব ইয়াত, পাৰ্কিং নথকাকৈ থাকে জানো? আমি পাই গ'লোহি বাজাৰ ইণ্ডিয়া। এইফালে দেহা আমি পাই গ'লোহি আমাৰ বাজাৰ ইণ্ডিয়া। আমি এতিয়া আহি পাই গ'লোহি। মনৰ এয়া ড্ৰেছ আধা চেঞ্জ, আৰু আমি একদম পূৰা মনত চফা কৰি আনিছোঁ। কি কি আনিছোঁ অলপ পাছত দেখুৱাই আছোঁ। এতিয়া ফ্ৰেছ হৈ ল'ম না মানা। দৰ্জাখন জপাই দিওঁ। মনৰ মানে আহি পেলাই শুই গ'লহি। সেই শুই থাকক, মই এইফালে পাকঘৰত কাম কৰি আছোঁ। লাইটটো নাই, পূৰা আন্ধাৰ আন্ধাৰ দেখি আছে। ফ্লেছটো দি ল'ব লাগিব। এয়া মই মাছ বনাই আছোঁ। এয়া মাছ ভাজি থৈছোঁ, কালিৰে আছিলে অলপমান।
এয়া বনাই আছোঁ। এতিয়া বাজিছে গধূলি 6:30 আৰু আমাৰ মন শুই আছে। আমি এতিয়া এফালে যোৱা কথা আছিলে, যাম বুলি মানে অলপ সাজু হৈ আছিলোঁ, কিন্তু আমাৰ বীৰ মানুহ শুই থাকিলে, সি মানে 5টামান বজাত শুইছেহে আৰু এতিয়া সোনকালে সি নুঠে, সেইকাৰণে যোৱাটো কেঞ্চেল কৰিলোঁ। কাইলৈ চাওঁ, পাৰিলে কাইলৈ যাম। বিহু খাবলৈ মাতিছিলে ওচৰতে মানুহ এঘৰে, সেইকাৰণে নগ'লোঁ আৰু মই ভাবিছোঁ বীৰ শুই থাকোঁতেই বীৰৰ বস্তুকেইটা বিহু শ্বপিং মই দেখুৱাই দিওঁ। বিশেষ একো নাই, এনেই সৰু সুৰা বস্তু কেইটামান তালৈ আনিলোঁ। আমাৰতো ডাঙৰকেইটাৰ একো নায়েই, আমি একো লোৱা নাই। এয়া আমাৰ বীৰ মানুহ গেঞ্জি, একদম ৰঙা নীলা কালাৰফুল গেঞ্জি। এনেকুৱা সৰু সৰু মানে ৰঙা নীলা গেঞ্জিবিলাক ইমান মৰম লাগে ইহঁতৰ। তাৰপিছতে এযোৰ খুলি দেখুওৱা নাই, এনেই দেখুৱাইছোঁ। এযোৰ হাত দীঘল চুট। এতিয়া মানে বৰষুণৰ বতৰ যে, এনেকুৱা হাত দীঘলবিলাকো দৰকাৰ হয় অকণমান। তাৰপিছত এযোৰ চুট, হাত চুটি। তাৰপিছত এযোৰ আৰু এযোৰ হাত কৰা, হাত নাই, শ্লিভলেছ। তাৰপিছত আৰু এইটো ছিংগুল এটা, এনেই পিছফালে টুপি থকা শ্লিভলেছ টি চাৰ্ট। ইমানেই আমাৰ মনৰ বিহুৰ বজাৰ। একো ক'বই নোৱাৰে। ফুৰি মেলি আহি আৰামছে খেলিলে মেলিলে এতিয়া শুই আছে। আৰু দিনো এতিয়া আকৌ দোকানলৈ গৈছে। আমাৰ মানে গধূলি সদায় দিনো দোকানলৈ যাব লগা হয়। চুনুহঁতৰ চিকেন ডেইলি আনিব লাগে। আমাৰ মানে ওচৰতে দোকান এখন যে চিনাকি হৈ গ'লগৈ, তাহাঁতৰ চিকেন আনি কেতিয়াবা আমাক এনেই বাকীকেও দি পঠিয়াই মানে তাৰপৰা চিকেন চুনুহঁতৰ কাৰণে। সেইকাৰণে দিনো গৈছে দোকানলৈ। দিনো অহাৰ পিছত আমি চাহ খাম, গধূলি চাহ। আৰু এতিয়া যে বতৰটো আকৌ বেয়া কৰি আহিছে, একদম পূৰা গাজিছে, বিজুলী মাৰিছে। দিনত অকণমান ৰ'দ ওলালেহে, এতিয়া আকৌ বেয়া। আমনি লাগিছে আৰু এনেকুৱা বতৰডাল। আৰু এইফালে আমাৰ চুনু, আৰু এইফালে এইজনী টেডি, আৰু ইটো ৰুমত বীৰ শুই আছে। আৰু দুটা বস্তু আছিলে, এয়া স্মাইলি বল দুটা মনক খেলিবলৈ লৈ আহিছোঁ। মনৰ আজিৰ বজাৰ। প্ৰথম কোকৰাঝাৰত কিবা এটা মোৰ ভাল লগা বস্তু আহিছে, জমেট'। এয়া আমাৰ চিকেন বিৰিয়ানী, আজি ৰাতি ডিনাৰ। কোকৰাঝাৰত প্ৰথম জমেট' অৰ্ডাৰ। এয়া জমেট' আহি গ'ল কোকৰাঝাৰত। কি কৰিছা মন? আজি মনৰ মাক আৰু চুনু ৰৈ আছে এইফালে, চিকেনৰ গোন্ধ পাই পেলাই। আজি খানা চানা নবনাওঁ, আজি বিহু বুলি স্পেচিয়েল আমাৰ ফাৰ্ষ্ট জমেট' ডেলিভাৰী। চিকেন বিৰিয়ানী।